মানে ভাল লাগিছে আজি এখন গাঁৱত আহি এখন গাঁও অঞ্চলৰ ৰাইজে এটা ধন্যবাদ দিয়া কাৰ্যসূচী বিটিআৰ চৰকাৰ তথা প্ৰমোদ বড়ো চৰকাৰক তেখেতসকলে ৰাখিছিল আহ্বান তেখেতসকলে অৰ্গেনাইজ কৰিছিল এটা থেংকছ গিভিং চেৰেমনি আৰু এইটোৰ কাৰণটো ৰিজনটো হ'ল যে বিটিচি ইলেকশ্যনৰ আগত কেম্পেইনৰ সময়ত বহুত ৰাজনৈতিক দল বহুত লিডাৰবিলাকে আহি তেখেতসকলক কৈছিল যে UPPL দল চৰকাৰত আহিলে তোমালোকক ইয়াৰ পৰা খেদুৱা হ'ব, তোমালোকৰ মাটি পাট্টাৰ কোনো মানে অধিকাৰ নাথাকিব। তো এনেকুৱা এটা ভয় সোমাই দিছিল আৰু সেইকাৰণে চবেই প্ৰায় BPFক ভোট কৰিছিল। কিন্তু BPFে যোৱা 17 বছৰত ইহঁতৰ কাৰণে একো কৰি নিদিলে। তো এতিয়া UPPLৰ এগেইনষ্টত ভোট কৰাৰ পাছতো এতিয়া দেখা গ'ল যে তেখেতসকলে যোৱা 4 অক্টোবৰত এই অঞ্চলৰ যিবিলাক মাটি পট্টা নাছিল তেখেতসকলে মানে মাটি পট্টাটো পাই গ'ল। তো সেইটো পাই তেখেতসকলে বহুত আচৰিত হ'ল যে আমাক তো এটা নেগেটিভ বিষয় সোমাই দিয়া হৈছিল UPPLৰ এগেইনষ্টত বা UPPL চৰকাৰৰ এগেইনষ্টত, কিন্তু এই চৰকাৰটোতো দেখোন উল্টাহে কাম কৰিলে, আমাক সহায়হে কৰিলে, আমি এনেই বিৰোধ কৰিছোঁ। আৰু সেইকাৰণে তেখেতসকলে দুখ প্ৰকাশ কৰিছে যে আমাৰ লিডাৰবিলাকে আমাক ভুল পথে পৰিচালিত কৰিছিল, ভুল বুজাইছিল, BPF দলে আমাক ভুল বুজাইছিল, ভয় খুৱাইছিল, শংকাত এটা আছিলোঁ। কিন্তু এতিয়াতো এই দলটো এই চৰকাৰটোতো সঁচাকৈ ৰাইজৰ দল, সকলৰ কথা চিন্তা কৰে আৰু সেইকাৰণে তেখেতসকলে নিজেই ক'লে যে আমি এটা ধন্যবাদ দিয়া কাৰ্যসূচী ৰাখিম, থেংকছ গিভিং প্ৰগ্ৰাম ৰাখিম আৰু য'ত আমি চিফ ছাৰ প্ৰমোদ বড়ো ছাৰক আমি ধন্যবাদ দিম, বিটিআৰ চৰকাৰক ধন্যবাদ দিম। তো সেই প্ৰগ্ৰামতে আজি আহিছোঁ আৰু বহুত ধুনীয়া তেখেতসকলে অৰ্গেনাইজ কৰিছে, বহুত ধন্যবাদ তেখেতসকলে জ্ঞাপন কৰিছে, সেইটোৱে ভাল লাগিল। এতিয়া ৰাইজ বুজিছে যে ৰাইজ আমাৰ দল UPPL দল এখন চৰকাৰ ৰাইজৰ চৰকাৰ হয়, ৰাইজৰ দল হয়, ৰাইজৰ কাৰণে কাম কৰি আছে। BPF দলৰ নেতাসকলে কৈ থাকে যে ইলেকশ্যনৰ আগত যে ৰাইজৰ যে প্ৰতিশ্ৰুতি দিছিলে সেইটো পূৰণ কৰিব পৰা নাই বুলি কৈ থাকে। এতিয়া কোনটো পূৰণ কৰা নাই তেখেতসকলে আমাক দাঙি ধৰক, ডিবেটত আহক, অপেন ডিবেটৰ কাৰণে আমি ৰেডি আছোঁ যে কোনটো আমি কৈছোঁ আৰু কোনটো আমি পূৰা কৰা নাই। আমি যিমানখিনি আমাৰ ফালৰ পৰা প্ৰতিশ্ৰুতি দিয়া হৈছিল প্ৰায় মানে ক'বলৈ গ'লে 70 to 80% অলৰেডি প্ৰতিশ্ৰুতি অলৰেডি কমপ্লিট হ'ল। এতিয়া বাকী যি পাৰ্চেণ্টেজ বাকী আছে, আমাৰ চৰকাৰ এতিয়াও 1 বছৰ আছে, আমি বিশ্বাস কৰোঁ যে আমি 100% প্ৰতিশ্ৰুতি আমি কমপ্লিট কৰিম। এইটোত কোনেও সন্দেহ ৰাখিব নালাগে। প্ৰমোদ বড়ো হাতক পিঠিছি আছে বুলি কৈ থাকে হাগ্ৰামা মহিলাৰে, কি ক'ব? সেইটো তেখেতসকলে ভয় কৰি আছে, চিফ ছাৰক প্ৰমোদ বড়ো ছাৰক ভয় কৰি আছে। তো এতিয়া ৰাইজৰ মাজত কি ধৰণে এপ্ৰ'চ কৰিব, কি ধৰণে ৰাইজৰ মাইণ্ডটো অকণমান মানে ব্যতিগ্ৰস্ত কৰিব, মাইণ্ডটো ডাইভাৰ্ট কৰিব, সেইটো তেখেতে এটা চেষ্টা কৰি আছে। কাৰণ তেখেতে নিজেই মানে এতিয়া হতগ্ৰস্ত হৈ গৈছে, মানসিকভাৱে ভাঙি পৰিছে। কাৰণ তেখেতৰ যিটো ৰাইট হেণ্ড লেফ্ট হেণ্ড ভাগা লিডাৰ চব তাক এৰি গ'ল। এতিয়া কোনোবা BJP জইন কৰিল, কোনোবা UPPL জইন কৰিল, MCLA বিলাকেও তাক এৰি আহি আছে, কোনোবা BJP জইন কৰিল, কোনোবা UPPL জইন কৰিল। এতিয়া আৰু খবৰ পাই আছোঁ তাৰ বহুত মানে হেভি লিডাৰ অলৰেডি তাৰ কাৰণে প্ৰচাৰত ওলোৱা নাই, BPFৰ কাৰণে প্ৰচাৰত ওলোৱা নাই। অলৰেডি তাৰ মানে কোনোবা এজন আমাৰ হয়তো BJP UPPLৰ লগত হয়তো জড়িত হ'বলৈ গৈ আছে। তো এই কাৰণে তেখেতে অলৰেডি মানসিকভাৱে ভীতিগ্ৰস্ত হৈ গৈছে, ভাঙি পৰিছে, কি কম নকম এনেকা আবল তাবল তেখেতে কৈ দিয়ে। আৰু এইটো হ'ল তেখেতৰ ব্যক্তিগত শ্লোগান আৰু এতিয়া সেইটো আমাৰ BPFৰ শ্লোগানো নহয় ক'ব লাগিব, কাৰণ তেখেতে হয়তো সাংগঠনিকভাৱে সিদ্ধান্তও লোৱা নাই, এইটো তেখেতৰ ব্যক্তিগত শ্লোগান হয়। আৰু ক'ব লাগিব যে এতিয়া ৰাইজে কৈ আছে যে প্ৰমোদ বড়ো জিন্দাবাদ, প্ৰমোদ বড়ো লং লিভহে কৈ আছে, প্ৰমোদ বড়ো হাটাও কোৱা নাই, প্ৰমোদ বড়ো কামবেকহে কৈ আছে আৰু সেইকাৰণে প্ৰমোদ বড়ো জিন্দাবাদহে কৈ আছে। এইটো হৈছে ৰাইজৰ শ্লোগান, সেইটো হৈছে আমাৰ হাগ্ৰামা মহিলাৰ শ্লোগান, সেইটোৱেই কথা। নিৰ্বাচনত কেনেকুৱা ভোট পাব ৰাইজৰ? না, ৰাইজৰ পৰাতো আমি মানে ইয়াত মানে আশা নকৰা ভোট পাম আৰু সেইকাৰণে আমি মিনিমাম এটা তথাপিও বাউণ্ডাৰী থৈ দিছোঁ যে 50,000ৰ ব্যৱধানত আমি নিশ্চিতভাৱে ইয়াত জিকিম বুলি। ধন্যবাদ।